নমস্কাৰ, মই ডক্টৰ প্ৰিয়ংকা দেৱী, এগৰাকী গ্ৰাম্য চিকিৎসক, লগতে PhD ইন ছ'চিয়েল ৱৰ্ক। আজি আমি কথা পাতিম প্ৰেগনেন্সিৰ 20 নম্বৰ সপ্তাহৰ বিষয়ে। যদি আপুনি 20 নম্বৰ সপ্তাহত সোমাইছে, কংগ্ৰেচুলেশ্যন, আপুনি ইতিমধ্যে আপোনাৰ প্ৰেগনেন্সিৰ আধা সময় অতিবাহিত কৰিছে। আৰু এই সময়ছোৱাত আমাৰ কি হয় আমাৰ শৰীৰত, যে আমাৰ ইউটেৰাছটো বাঢ়ি যোৱাৰ বাবে আমাৰ লাংছৰ ওপৰত প্ৰেছাৰ পৰে, আৰু তাৰ কাৰণে আমাৰ কি হয়, চুটি হৈ পৰে উশাহটো, বা আমি কোনোবা সময়ত খুব ভাগৰ লাগে আৰু আমি উশাহটো সঘনাই ল'বলগীয়াত পৰোঁ। আৰু এই সময়ছোৱাত আমাৰ শিশুটি প্ৰায় 8.5 ইঞ্চমান দীঘল হৈ যায়। আৰু ইতিমধ্যে মই কৈ আহিছিলোঁ যোৱা ভিডিঅ'টো যে তাৰ স্কিনৰ ওপৰত এটা ৱেক্স নিচিনা পদাৰ্থ চিক্ৰেট হয়, যিটোৱে তাক প্ৰটেক্ট কৰে আমাৰ এমনিয়টিক ফ্লুইডৰ পৰা, আৰু তেনেকৈ তাৰ গ্ৰ'থ হোৱা যথেষ্টখিনি লক্ষণ আমি দেখোঁ। আৰু ইয়াৰ লগে লগে আমি প্ৰথম বাচ্ছাৰ যিটো মুভমেণ্ট, কুইকেনিং বুলি কয়, বহুতৰ ক্ষেত্ৰত পলম হয়, কিন্তু মেক্সিমাম ক্ষেত্ৰত আমি 20 উইকছত দেখা পাওঁ। আৰু এই সময়ছোৱাত আমি সাধাৰণ গেছ হোৱাৰ নিচিনা এটা ফিল কৰোঁ, জাষ্ট লাইক বাবল বা বেলুন এটা এনেকৈ পেটৰ ভিতৰত ফুলি গ'লে কেনেকুৱা লাগিব, আমি তেনেকুৱা এটা ফিল কৰোঁ। আৰু এইটো আপোনাৰ বাচ্ছাৰ ফাৰ্ষ্ট মুভমেণ্ট হয়। এই সময়ছোৱাত আমাৰ শিশুটিৰ যি জিভা আছে তাত টেষ্ট বাডবোৰ অহা আৰম্ভ হৈ যায়, আৰু লাহে লাহে চুলি কিছুমান ওলায়। আৰু এই সময়ছোৱাত বাচ্ছাই কি কৰে, গিলিব খোজে, গিলিব ষ্টাৰ্ট কৰে। আৰু যিহেতু তেওঁৰ ডায়েফ্ৰামডাল বহুত সৰু হৈ থাকে, জাষ্ট গ্ৰ' হয়হে, গতিকে বিভিন্ন ক্ষেত্ৰত বাচ্ছাটোৰ হিক্কাপ আহে, অৰ্থাৎ হিকটি আহে। আৰু সেইটো আমি মাকসকলে পেটত জাৰ্কি মুভমেণ্ট এটা ফিল কৰিব পাৰোঁ। এতিয়া জানো আহক, মাকগৰাকীয়ে এই সময়ছোৱাত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। এই সময়ছোৱাত আইৰণটো খুবেই প্ৰয়োজনীয়, আৰু ই ডিৰেক্টলি আমাৰ বাচ্ছাৰ IQৰ ওপৰত ইফেক্ট পেলায়। আৰু যদি মাকগৰাকী কাম কৰি থাকে, বহুত সময় বহি অফিচত কাম কৰে, বা বিভিন্ন ধৰণৰ এনেকুৱা কাম কৰে য'ত বহি থাকিব লাগে বা বহুত সময় থিয় হৈ থাকিব লাগে, তেতিয়া কি হয়, মাকৰ ভৰিখন ফুলা আৰম্ভ হয়। এনেকুৱা নহয় যে কেৱল ব্লাড কম থাকিলেহে ভৰি ফুলিব, সেইটো এটা কাৰণ, কিন্তু আপুনি যদি বহুত সময় একেটা পজিশ্যনতে থাকে, তেতিয়াও আপোনাৰ ভৰি ফুলা আৰম্ভ হোৱা দেখা যায়। এতিয়া আমি কি কৰা উচিত, যিহেতু এই সময়ছোৱাত আমাৰ ভৰি ফুলিব পাৰে বহুত সময় বহি থাকিলে বা খাৰা হৈ থাকিলে। গতিকে আপুনি যদি কিবা কাম কৰা মহিলা হয়, অফিচত যায় বা বহি বহুত সময় কাম কৰে, বা আপুনি যদি বহুত সময় খাৰা হৈ থাকে, তেনেহ'লে আপুনি মাজে সময়ে আপোনাৰ পষ্টাৰটো চেঞ্জ কৰি থাকিব। অৰ্থাৎ বহুত সময় বহি আপুনি কাম কৰি আছে, আপুনি মাজতে এবাৰ উঠি এবাৰ খোজকাঢ়ি আহিব, আকৌ বহিব, আপুনি কাম আৰম্ভ কৰিব। আৰু 2 নম্বৰ কথা হৈছে, আপুনি পাৰিলে আপোনাৰ ভৰিখন অকণমান স্লাইড ওখ ঠাইত থ'বলৈ ট্ৰাই কৰিব। ধৰক ষ্টুল এখন হওক, চেয়াৰ এখন হওক, কাষত ৰাখি মাজে মাজে ভৰিটো উঠাব। এতিয়া জানো আহক, এই সময়ছোৱাত আমাৰ হ'বলগীয়া দেউতাকসকলে কি কৰা উচিত। গতিকে দেউতাকসকলে এটি উপদেশ, যে যিহেতু এই সময়ছোৱাত কৈছোঁ যে মাকৰ ভৰি ফুলা আৰম্ভ হ'ব পাৰে, বা বিভিন্ন মাজে মাজে অলপ বেয়া সপোনো দেখা আৰম্ভ হয়, কাৰণ এটা ষ্ট্ৰেছ থাকে ডেলিভাৰীক লৈ। চ' আপুনি এই সময়ত অলপ লাহে লাহে আপোনাৰ মানুহগৰাকী ভৰিখন অকণমান মালিচ কৰি দিব পাৰে, গাৰু বা ব্লেংকেটৰ ওপৰত ৰাখি শোৱাৰ সময়ত অলপ এলিভেট কৰি ৰখাৰ আপুনি উপদেশ দিব পাৰে। আৰু এই ক্ষেত্ৰত ইম'চনেল বণ্ডিংটো খুবেই ইম্পৰ্টেণ্ট। গতিকে আজিৰ ভিডিঅ'টোত আমি শিকিলোঁ যে এই সময়ছোৱাত 20 নম্বৰ সপ্তাহত আমি কি কৰা উচিত, আৰু আমাৰ কি সলনি হয়, আমাৰ শিশুটি কি সলনি হয়, আৰু আমাৰ হ'বলগীয়া দেউতাকসকলে কি কৰা উচিত। আজিলৈ আহিছোঁ, ধন্যবাদ।